সবুজ প্ৰাণত গধুৰ পাপত অজান মন্দৰ বন্দিত কালবাৰী ফালে নৈ যেন বৈ গৈছে যিচু হ'ল য'ত ক্ৰুচবিদ্ধ সবুজ প্ৰাণত গধুৰ পাপত অজান মন্দৰ বন্দিত কালবাৰী ফালে নৈ যেন বৈ গৈছে যিচু হ'ল য'ত ক্ৰুচবিদ্ধ। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বউন্নত নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 3 অধ্যায় 16 পদ। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। পাপী মানুহৰ মুক্তিৰ বাবে ঈশ্বৰে সৰ্বসমৰ্থ পুত্ৰক ঈশ্বৰ আৰু মানুহৰ মাজত মিলন কৰিবলৈ দান কৰিলে। কেৱল শৰীৰত অৱতীৰ্ণ হ'বলৈ নহয়, বৰং সমগ্ৰ মানৱ জাতিৰ পাপৰ দণ্ড সহিবলৈ আৰু পাপৰ বেজ যি মৃত্যু তাক সহিবলৈ দান কৰিলে। এয়া এই কাৰণেই যে যিকোনোৱে সেই পুত্ৰ প্ৰভু যীশুক বিশ্বাস কৰে তেন্তে তাক সেই দণ্ড সহিব লগা নহয় আৰু সি অনন্ত জীৱন পায়। আপুনি কি ঈশ্বৰৰ প্ৰেম আৰু বলিদানক অথলে যাবলৈ দিবনে? আপুনি কি তেওঁক বিশ্বাস নকৰিব? আহক আমি প্ৰাৰ্থনা কৰোঁ। হওক অনুগ্ৰহ কৰোঁতা স্বৰ্গীয় ঈশ্বৰ, প্ৰভু যীশুখ্ৰীষ্টত মানৱ জাতিলৈ আপোনাৰ যি প্ৰেম প্ৰদৰ্শন কৰিলে, য'ত প্ৰভু যীশুৱে নিজ বলিদানৰ দ্বাৰাই আপোনাৰ আৰু পাপী মানুহৰ মাজৰ মিলনৰ কাৰক হ'ল, ইয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰিয় শ্ৰোতাসকলে যাতে আপোনাৰ প্ৰেমক প্ৰভু যীশুখ্ৰীষ্টত উপলব্ধি কৰি তেওঁক নিজ নিজ হৃদয়ত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰি যাতে পৰিত্ৰাণ পাব পাৰে, এই প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত, আমেন।